সাৱধান লখিমপুৰ আৰু ধেমাজি ৰাইজ। অসমবাসীলৈ ৰেড এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। আগন্তুক 3 দিনলৈ ৰাজ্যত ধাৰাসাৰ বৰষুণ, বজ্ৰপাতৰ সতৰ্কবাণী। বতাহ বৰষুণ লগতে প্ৰচণ্ড ধুমুহা, বজ্ৰপাতৰ আশংকা। সকলো সময়তে নিষেধ কৰিবলৈ পঠিয়াইছে নিয়তিৰ দূত ধুমুহা আৰু বজ্ৰপাত। সেয়েহে সাৱধান লখিমপুৰ ধেমাজি। ইফালে মেঘালয়, অৰুণাচল, মিজোৰাম, ছিকিমত প্ৰবল বৰষুণ হোৱাৰ আশংকা।